গুড মৰ্ণিং সকলোৰে ৰাতিপুৱা হ'ল চাগে মোৰো ৰাতিপুৱা হৈ গ'ল আজি মোৰ যিহেতু বন্ধ মই ভাবিছোঁ কিবা এটা বনাওঁ আপোনালোকৰ কাৰণে মানে আমি চবেই ভাল পোৱা এটা বস্তু এটা বনাম মানে একেবাৰে ইজি চবেই খাইছোঁৱে গতিকে বলক দিনটো ভাল হওক সকলোৰে ভাল বস্তু এটা আৰম্ভ কৰোঁ হয়নে খোৱা বস্তুটো সকলোৰে ভাল লাগে গতিকে বলক এতিয়া ধুনীয়া বস্তু এটা এয়া মই 4টা আলু লৈছোঁ আপোনালোকে ভাবিছে আলুবোৰ কিয় লৈছোঁ আজি বনাবলৈ গৈ আছোঁ বোকাখাট স্পেচিয়েল আলু তৰকাৰী যোনখন লুচিৰ লগত যে আলু তৰকাৰীখন বনাই সেয়া আলুখিনি কাটি ল'লোঁ তাৰপিছতে গেছটো জ্বলাই লৈ পেলাই গৰম পানী নিমখ দি লৈছোঁ তাৰপিছতে সেইখিনিৰ লগত আপোনাৰ এই মছলা লৈছোঁ জলকীয়া জিৰা ধনিয়া হালধি আৰু জলকীয়া গুড়িটো জ্বলাটো নহয় গুড়িটো পাউডাৰটো আলুখিনি এনেকৈ কটাৰ পিছত আমি কি কৰিম সেই আলুখিনি আপোনাৰ নিমখ আৰু গৰম পানী কৰিছিলোঁ যে পানীখিনি পুৰা গৰম নহ'লেও হ'ব এটা লিমিটেড গৰমত কৰি তাতে আপুনি দি পেলাই অলপ দি সিজিবলৈ দিব ধুনীয়াকৈ লৰাই দিব লৰাই থাকিব মাজে মাজে লৰাই সিজিব নহয় অলপ দি গেছটো ল' ফ্লেমত জ্বলাই পেলাই তাৰপিছত কি কৰিব গোটেই মছলাখিনি ইয়াতে দি দিব একো কৰিব নালাগে হা এতিয়া মছলাখিনি দি দিব এতিয়া তেল চেল একো ইউজ নকৰিব একো কৰিব নালাগে পূৰা ধুনীয়াকৈ বইল হ'ব দিব মাজে মাজে খালি লৰাই থাকিব লাগিব দেই নহবা কি হয় এই পানীটো শুকাই যোৱা চান্স থাকে যে যদি শুকাই যোৱা নিচিনা লাগে অকণমান গৰম পানী কৰিব তাৰ ওপৰত অকণমান গৰম পানী দি দিব তেতিয়া অলপ ভাল হয় এইখিনি অলমষ্ট সিজিলে তাৰপিছত আৰু অকণমান নিমখ দি দিছোঁ মই মানে কি হয় নিমখটো কেতিয়াবা কম হোৱাৰ নিচিনা লাগে যে আৰু মষ্ট ইম্পৰ্টেণ্ট এটা ইনগ্ৰিডিয়েণ্ট ভিনেগাৰ অকণমান টেঙা টেঙা এটা টেষ্ট এটা পাই নাই খাওঁতে গতিকে আমি ইয়াত কি কৰিম 2 টেবুল চামুচ আমি কি কৰিম ভিনেগাৰ মিক্স কৰিম ভিনেগাৰ মিক্স কৰি অলপ লৰাবলৈ দি থাকিম মানে কি হয় নেমুটো দিলেও ভাল হয় কিন্তু ভিনেগাৰ দিলে টেষ্টটো ভাল হয় থাকিব দিওঁ এনেকৈ তাৰপিছতে লুচিটো বনাই লওঁ লুচিটোত মই অকণমান কালজিৰা মিক্স কৰোঁ তেতিয়া মোৰ ভাল লাগে টেষ্টটো অকণ ভাল লাগে আৰু খাই পেলাই তাৰপৰা আৰু এতিয়া পেনত আপোনাৰ অকণমান মিঠাতেল মিঠাতেল ল'ব তেলটো অলপ সৰহকৈ ল'ব তেলটো গৰম কৰিব তাৰপিছত তাত দিব আপুনি অকণমান জিৰা অলপমান জিৰা দিব জিৰা দিয়াৰ পিছত শুকান জলকীয়া তো ধুনীয়াকৈ ফুটাই ল'ব সেইটো ফুটাই পেলাই কি কৰিব ধুনীয়াকৈ হেৰি কৰিব দিব এইটো যেতিয়া হৈ যাব তাৰপিছত সেইখিনি কি কৰিব সেই আমি আলু তৰকাৰীখিনি দি দিব ধুনীয়াকৈ দি পেলাই মিলাই দিব টেষ্টটো যে এনেকুৱা ধুনীয়া হয় নহয় আপোনালোকে বনাই চাব খুব ইজি হয় মই কৈছোঁ ন বিৰাটেই ইজি হয় খাবলৈ বহুত ধুনীয়া হয় কিছুমানে এইটো নিদিয়ে ওপৰৰ সেইটো তেলটো অকল দি থৈ দিয়ে মই দিছোঁ বাৰু ইফালে তেলটোত এই নিমখটো যে দিছোঁ কেলৈ দিছোঁ জানে যেলে লুচিটোত যে কি হয় তেল লাগি থাকে যে নালাগে লুচিখিনি এনেকৈ বনাই লৈ পেলাই তেতিয়া কি হয় তোমাৰ তেলটো লাগি ধৰে যে সেই বস্তুটো মই খুব বেয়া পাওঁ অকণমান তেল দি দিলে কি হয় লুচিত লাগি থকাই তেলখিনি নোহোৱা হৈ যায় এয়া মোৰ প্লেটটো ৰেডি ধুনীয়াকৈ মানে লগতে একাপ গাখীৰ চাহ ভাল লাগে ন ৰাতিপুৱা খাবলৈ গতিকে আপোনালোকে খাব খুব ভাল পাব নিশ্চয় মইতো বিৰাটেই ভাল পালোঁ বোকাখাট ষ্টাইল পুৰি ইয়াতে আপোনালোকে জলকীয়া চাটনিটো বনাব পাৰে সেইটো সহজ সেইটো ৰেচিপিটো একেবাৰে দি দিম একদম সহজ ইয়াত যে দিয়ে যে জলকীয়া চাটনিটো মইতো খাই আছোঁ বিৰাট টেষ্টি পাইছোঁ খাই পেলাই বহুত ধুনীয়া হৈছে গতিকে আপোনালোকেও খাব আকৌ এনেকৈ ধুনীয়া কিবা ভিডিঅ' যদি মই মন যায় বনাবলৈ কিবা স্পেচিয়েল ধৰক খানা যোনটো চবৰে প্ৰিয় বনাম আজিলৈ আহোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ